বিটিসি পাল্টাই চাচা চাচি বাঢ়ি যায় এই কাৰ্যসূচী আমাৰ ইয়াত চলি আছে তামোলপুৰত আজি আমাৰ এইটো কাৰ্যসূচী আৰু তামোলপুৰ বাকী যি আমাৰ মুছলমান ভাইসকল আছে সকলো ৰেডি হৈ আছে যে এইবাৰ কোনো পদে বিপিএফক ভোট নিদিয়ে আৰু এইবাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ইউপিপিএলৰ যি আমাৰ অকলে চলা যি আমাৰ নীতি এই নীতিটো সকলোৱে আদৰি লৈছে বিশেষ কৰি মুছলমান সমাজৰ এটা শংকা এটা ভয় আতংকময়ত ভুগিছে কাৰণ আমি এতিয়া শুনিছো আমি মণ্ডল সাৰ্কেল অফিচাৰৰ লগতো কথা পাতিছো যে 1965 চনৰ যি মাটিৰ এতিয়া মানে যি মাটি এলটমেণ্ট দিব লাগে এই এলটমেণ্টৰ সময়ত 1965 চনৰ আগৰ পৰা ইয়াত বাক কৰা যোনটো চাৰ্টিফিকেট ভোটাৰ কাৰ্ডে হওক বা এনআৰচি হওক এনে ধৰণৰ কাগজ যোনটো বিচাৰিছে ইটো অত্যাচাৰ মুছলমান সমাজক বা এই সমাজক যিকোনো সমাজে হওক মানে 65 চনৰ পিছত অহা মানুহসকলে ভয় হৈছে কাৰণ তেখেতে কৈছিল যে 2003 চনৰ পৰা বিটিসি চুক্তি হোৱাৰ সাক্ষ্য কৰাৰ 1 মিনিট পিছৰ পৰাই যিসকল ইয়াত মানে বাস কৰিছে সকলো বিটিসি বাসিন্দা হ'ব বুলি কৈছিল সকলো মাটিৰ পাত্তা পাব বুলি কৈছিল কিন্তু তেখেতৰ মুখটো বেলেগ আৰু তেখেতৰ যোনটো বিষয়া আমলা চৰকাৰী মেচিনাৰী যোনটো তেখেতে চলাই আছে ইটো বিপৰীত ইয়াৰ কথা গম পাই তেখেতে ভোটৰ কাৰণে মুছলমানবিলাকক নাটকবাজ কৰিবলৈ আহে আৰু ভোটটো লৈ চৰকাৰ গঠন কৰাৰ পিছত মুছলমান বা অন্য জাতিসমূহক অত্যাচাৰ কৰাৰ কাৰণে তেখেতে মানে উঠি পুৰি দাঙি লাগি যায় এইটো অবাস্তৱিক কথা 1965 চনৰ যদি আজিৰ দিনৰ কাগজ বিচাৰে বাকচৰ তলত থৈ যদিও হাৱাৰে এইটো নষ্ট হৈ যাব যদি কাৰোবাৰ বাকচটা ই বেচেৰা ক'ত থ'ব গাৰুৰ তলত কিমান 50 বছৰ গাৰুৰ তলত কোনোবা এনেকে থব পাৰে নেকি কিমান বানপানী গ'ল কিমান মানে অগ্নিকাণ্ড হৈ গ'ল ক'ত কি ঘটনা হৈ গ'ল আজি যদি এই ধৰণৰ 50 বছৰীয়া কাগজ বিচাৰি অত্যাচাৰ যদি কৰিছে এইটো আজিৰ দিনত অতি দুৰ্ভাগ্যজনক বুলি মই ভাবো মুছলমান সমাজক গাদ্দাৰী কৰিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আৰু 2 লাখ টকা যে যুৱ চামক দিয়া কথা আছিলে 80% ভোট 4.5 লাখৰ ওপৰত মুছলমানৰ ভোট আউট অফ 7,80,000 ভোট তাৰে মুছলমানৰ 1% অংশীদাৰ কৰা নাই তেখেতসকলক সকলো সা সুবিধাৰ পৰা বঞ্চিত কৰিছে হাগ্ৰামা মহিলাৰীয়ে হাগ্ৰামা মহিলা ডাঙৰীয়াই মুছলমানক গাদ্দাৰী কৰিছে এতেমিলে 5টা গ্যাৰান্টি তেখেতে মিছলীয়াভাৱে হেৰি কাম কৰি আছে তেখেতৰ কোনো 5টা গ্যাৰান্টি নাই তেখেতৰ 5টা গ্যাৰান্টিটো প্ৰথম গ্যাৰান্টিটো মই কৈ আছো গাঁৱে গাঁৱে জুৱা পাতা সেকেন্ডটো হল গাঁৱে গাঁৱে মেলা পাতা তৃতীয়টো হল চৰকাৰী ধনসমূহ এই যেনেকুৱা এতিয়া 2 লাখ আঁচনিটো ভিচিডিসি চেয়াৰমেন মেম্বাৰ আৰু প্ৰাইমাৰী প্ৰেসিডেন্ট সকলে ঘৰে ঘৰে 20 লাখ 15 লাখকে সোমাই লৈছে এইটো হল তৃতীয় আৰু এই অঞ্চলৰ মানে অশান্তি পৰিবেশ কৰি ৰাখা মানে 4টা হয় এনেকুৱা কৰি তেখেতে 5টা ঠিক হিসাব কৰি পেলাই কৈছিল কিন্তু আমাৰ যি জনসাধাৰণ অমায়ুক যি ব্যক্তিসকল তেখেতৰ সত্য কথা বুলি মানিছিল তেখেতৰ কথাটো আৰু হিয়া উজাৰি ভোট দিছিল কমসে কম মুছলমান বিলাকে তো ঘৰত যদি 10টা ভোট আছিলে 9টা ভোটে তেখেতসকলে মানে বিপিএফক দিছিল গতিকে মই অন্য জাতিৰ কথা ক'ব নাযাওঁ গাদ্দাৰিত সকলোকে কৰিছে আদিবাসী ভাইসকলক কৰিছে এসটি দিম বুলি কৈ তেখেতে এসটি নিচিনা ইমান মানে আৱেগিক এটা মানে জাতিৰ এটা নিজৰ জাতিৰ পৰিচয় দিয়া এটা পৰিৱেশ মানে শব্দ এই শব্দটোৰ লগত তেখেতে খেলিছে তেখেতে এসটি লাগে না মাটিৰ পাট্টা লাগে বুলি এটা দেখা পালো এসটিও তেখেতে নিদিয়ে ভুয়া নাটক কৰিছে মাটিৰ পাট্টাটো যোনে 1965 চনৰ কাগজ দিব পাৰছে ইয়ে পাব এছ পাৰ যে মানে সাৰ্কেল অফিচাৰ যি এটা ৰোল বনাই ৰাখিছে গোটাই কথাই মানে একেবাৰে ধংগীবাজ নাটকবাজ ব্যক্তি তাক এজনো মানুহ এবাৰ ভোট দিব নালাগে আপোনালোকৰ ইউপিপিএল দলে কেইটা সমষ্টিত খেলিব না আমি 15টাৰ আমি বিটিসিত খেলিম আৰু আউট অফ বিটিসি আমি এতিয়ালৈকে 6টা সিটত খেলিম এইটো আমাৰ নিশ্চিত আমি অহা 2-3 দিনৰ ভিতৰত আমাৰ প্ৰাৰ্থী তালিকা ওলাই যাব আৰু একলাই চলো নীতি আমি আগতে লৈছো আজি আমি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰৰ মুখৰেও শুনিছো যে তেখেতেও কৈছে যে আমাৰ বিজেপিৰ লগত মানে আমাৰ ইউপিপিএলৰ মিত্ৰতা নাই আৰু জয়ন্ত মল্ল ডাঙৰীয়াৰ মুখতো আমি শুনিছো সোশ্যাল মিডিয়া আপোনালোকৰ দ্বাৰাই যে ইয়াত মানে বিজেপি আৰু বিপিএফৰহে মিত্ৰতা গতিকে আগন্তুক দিনত আমি আজি 1 মাহ 2 মাহ আগৰ পৰা অৱশ্যে আমি কৈ আছো আমি অকলে খেলিম এই কথাটো তেখেতসকলৰ মুখৰ পৰা আজি স্পষ্ট হৈ গ'ল আমি অকলে খেলিম
আজিৰ দিনতো আমি মুছলমান ভাইসকলৰ যদি সহায় পাওঁ 15টা চিট 80% মুছলমানে ভোট লৈ পেলাই যেনেকৈ 28টা তেখেতে জিকিছে হাগ্ৰামাই আজি যদি মুছলমান ভাইসকলে আমাক 20% 30% যদি ভোট দিয়ে মৰম কৰে ঘৰৰ পৰা যদি 4জনৰ ভিতৰত যদি 2জনো দিয়ে আমাৰ কাৰণে সাফিচিয়েণ্ট ভোট 15টা চিট UPPL জিকিব নিশ্চিত আমাৰ ইয়াত দুটাই ধাৰা একটো ভাই মুছলমানসকলে UPPL লগত থাকে মুছলমান বড়োবিলাকে UPPL লগত থাকে আৰু মুছলমানসকলে BPF লগত থাকে যেহেতু এতিয়া BPF মুছলমানক গাদ্দাৰি কৰিছে বহুত আশাবাদী আমি এতিয়া যদি অলপ যদি মুছলমানে মৰম কৰে তেনেহলে হাগ্ৰামা মহিলাৰ BPF আমি গুৰিৰ পৰা উগুলাই তেখেতক আমি ব্ৰহ্মপুত্ৰ ফেলাব পৰা অৱস্থাত আজিৰ দিনত UPPL আছে ধন্যবাদ